নাম নজনা ছোৱালীজনী, তাইৰ হাঁহি, তাইৰ মিঠা চাৱনি, তাইৰ লাজকুৰীয়া কথাকেইটি। ৱাহ, কি দৃশ্য! যেন হৃদয়ৰ মাজেৰে ফাগুনৰ বতাহজাকে পাৰ হৈ গৈছে। প্ৰেমত বিলীন হৈ দুহাত মেলি ক'ব মন গৈছিল, সেই নাম নজনা ছোৱালীজনী, এবাৰ কৈ থৈ যোৱা না তোমাৰ নামটো। কিন্তু সপোনটো সপোনেই ন, দি থকলে বহুত দূৰ। নাজানো কিয় তাইৰ লাহি পাহি গাল, দীঘল চুলিতাৰিয়ে হৃদয়ত লগাই দিয়ে প্ৰেমৰ হুলস্থুল। এখন হাতত কিতাপ আৰু এখন হাতত তাৰ কোনো বান্ধৱীৰ হাত। সেই দৃশ্য দেখি মোৰো যেন নাইকিয়া হৈ যায় জীৱনৰ সকলো বিষাদ। অপেক্ষা, মাথো অপেক্ষা, তাইৰ নামটো জনা। আকৌ শুনিলোঁ তাই হেনো উৎপতীয়া আৰু মৰমীয়াল, আৰু লগতে অলপ খঙাল। কি যে হ'ব মোৰ, উৎকণ্ঠা দুগুণে বৃদ্ধি পাবলৈ ধৰিব সেই নাম নজনা ছোৱালীজনীৰ নামটো জানিবলৈ। কিন্তু আজি কলেজেই শেষ হ'লগৈ, তথাপিওচোন তাই মোৰ বাবে হৈ ৰ'ল সেই মোৰ মৰমৰ নাম নজনা ছোৱালীজনী।